পুৰণা যি যুগ পাটৰ কাপোৰ সেই আপোনালোকে নতুন এটা লুকছ দিব পাৰিব। সো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই আহি আছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ পেলাই। ভিডিঅ'টো হৈছে প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ এইযোৰ পুৰণা পাটৰ কাপোৰ। তো এইযোৰ মোৰ নহয়, আমাৰ এগৰাকী বৌৰ হয়। তো এই কাপোৰযোৰ তেওঁ বহুত আগতে লোৱা। এই কাপোৰযোৰৰ যিটো ব্লাউজটো সেইটো আজিকালি মানে এতিয়া নহয় বুলি ক'লে, কোৱাৰ কাৰণে মোক ক'লে যে এটা ডিজাইনেবল ব্লাউজ চিলাই দিবচোন এই কাপোৰযোৰৰ লগত মিলাই কাপোৰ আনি। তাৰপিছত সেইটো হৈছে এইটো কাপোৰ। এইটো আনিলোঁ মই কাপোৰটো খুব ছফ্ট হয়। এনেকৈ কাপোৰটো আনিলোঁ, আনি পেলাই এতিয়া এই কাপোৰযোৰৰ লগত এই ব্লাউজটো চিলাই দিব লাগে। তো দেখিলোঁ প্ৰায়খিনি মিলিছে দেখিবলৈ, ভাল লাগিব বুলি ভাবিছোঁ। তো এই ব্লাউজটো এতিয়া মই চিলাই দেখাম তেনেকৈ চিলালোঁ। আপোনালোকৰো যদি এনেকুৱা পুৰণা কাপোৰ আছে, গতিকে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে তেনেকৈ কাপোৰখিনি এটা ডিজাইনেবল ব্লাউজ চিলাই পুৰণা যি যুগ পাটৰ কাপোৰ সেইযোৰ আপোনালোকে নতুন এটা লুকছ দিব পাৰিব বুলি সেই গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে ব্লাউজটো ফৰ্মা ৰাখি মই কাটিবলৈ আৰম্ভ কৰি দিলোঁ। এইটো মই 36 চাইজত চিলাইছোঁ। ব্লাউজটো মই জাষ্ট এনেই চিলাইহে দেখুৱাইছোঁ আপোনালোকক। যদি আপোনালোকে ব্লাউজ কেনেকৈ চিলাওঁ মই সেইটো ভিডিঅ'টো চাব বিচাৰিছে তেনেহ'লে প্লিজ মোক কমেণ্টত জনাই দিব। নেক্সট আপোনালোকক ভিডিঅ'টো দি দিম। আৰু এইটো ফাইনেল লুক। ফাইনেলি ব্লাউজটো হৈ গ'ল। এইটো হৈছে বেক চাইডটো চিম্পল আৰু ফ্ৰণ্ট চাইডটো এইটো হৈছে ফ্ৰণ্ট চাইডটো আৰু হাতটো এনেকুৱা আমব্ৰেলা কাট ব্লাউজ। তো ফাইনেলি ব্লাউজটো কমপ্লিট কৰি দিলোঁ। আৰু যে মই ফুল বনাইছিলোঁ সেই কাপোৰযোৰ, ফুল বনাই পেলাই দিছিলোঁ যে সেই কাপোৰযোৰ মই কেনেকৈ মানে ফুল বনোৱাখিনি ফুলখিনি ক'ত লগাম আপোনালোকক কৈ আছিলোঁ যে সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হোৱাৰ পিছত মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দিম। কিন্তু এইটো জাষ্ট এটা ট্ৰেইলাৰ। এইটো মেখেলাখনত এনেকৈ জাষ্ট ফুলখিনি লগাই দিছোঁ, দেখিছে নহয়। তো ভাবিছোঁ ইয়াত গ্ৰীণ কালাৰ পাতো দি দিম বুলি ভাবিছোঁ, কিন্তু এতিয়ালৈকে ফাইনেল কৰিব পৰা নাই। গতিকে কাপোৰযোৰ এনেকৈ এখন মেখেলাত মই 3 লগাই চাইছোঁ, কেনেকুৱা লাগিছে। ভালেই লাগিছে বাৰু। তো মই ফুলখিনি বনাবৰ কাৰণে এনেকৈ নেটৰ কাপোৰখিনি স্কুৱাৰ শ্বেপত কাটি লৈ গতিকে ফুলখিনি মই এনেকৈ বনাই লৈছোঁ। আপোনালোকে যদি বুজি পোৱা নাই প্লিজ কমেণ্টত কৈ দিব, মই এটা ভালকৈ ভিডিঅ' দি দিম। এইটো কালাৰ অকা মিক্স পাটৰ কাপোৰ এযোৰ আনি থোৱা আছিলে মোৰ, অনলাইন আনিছিলোঁ মিছ'ৰ পৰা। তাতে এনেকৈ ফুলকিপা মই এটেচ কৰি দিছোঁ, পিছফালে বেজি দি পেলাই চিলাই দিছোঁ ফুলকিপা। এনেকৈ পাতকেইটাও লগতে চিলাই দি পেলাই তাৰ ভিতৰত মাজতে এনেকৈ মণিগুটি লগাই দিছোঁ। নেক্সট ভিডিঅ' লৈ পেলাই মই আকৌ আহিম। আৰু মোৰ ভিডিঅ'বোৰ চাবলৈ আপোনালোকে প্লিজ মোক ফ'ল' কৰি দিব। নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিব আমি কিনো পেকিং কৰি আছোঁ আৰু কাৰ কাৰণে পেকিং কৰি আছোঁ, কি পেকিং কৰি আছোঁ। কাৰোবাৰ কাৰণে এটা স্পেচিয়েল গিফ্ট। চ' ষ্টে টিউন। বাই বাই।